নমস্কাৰ, মোৰ নাম মঞ্জুমণি শইকীয়া। মই প্ৰতীক্ষা শইকীয়াৰ মাতৃ হয়। পোনপ্ৰথমে মই আসাম ফক ডান্স টেলেণ্টলৈ বহুত ধন্যবাদ জনাইছোঁ। এই কণ মইনামণিসকলক এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে। তেওঁলোকে এই গাঁৱে লুকাই থকা সৰু মইনামণিসকলক এখন সুন্দৰ মঞ্চ দি আগবঢ়াই নিবলৈ যি প্ৰয়াস কৰিছে, তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতীক্ষা শইকীয়া। মোৰ মাৰ নাম অঞ্জুমণি শইকীয়া। মোৰ পাপাৰ নাম হেমন্ত শইকীয়া। মোৰ গাঁওখনৰ নাম ধলামুখ চাইঙীয়া। মোৰ স্কুলখনৰ নাম হলি ফ্লাৱাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল। মোৰ KG-12 পঢ়োঁ। আসাম ফক ডান্স টেলেণ্টলৈ বহুত ধন্যবাদ ইমান ধুনীয়া এখন মঞ্চ দিয়াৰ বাবে। মই সৰুৰ পৰাই নাচি গাই ছবি আঁকি ভাল পাওঁ। মোৰ বয়স 8 বছৰ। মই নৃত্যাঞ্জলি একাডেমীত সৃষ্টিশীল নৃত্য নাচি আছোঁ। মোৰ গুৰু হেপী কলিতা মেম, ৰাতুল ছাৰ। Na